আজি এটা সারপ্রাইজ মানে মই নগাঁও ইভেন্টত যার মোবাইলের কথা পাতি আছো বহুত ক্রিয়েটার লগ পাইছো মই তারে অন্যতম আর ব্যতিক্রমী ক্রিয়েটার যিগৰাকী ক্রিয়েটার নিজে কব কেনেকুৱা ক্রিয়েটার হয় আর ময়ো কৈ আছো যে আমি শিক্ষাক গুরুত্ব দিব লাগিব। শিক্ষা সমাজ জীবনের এটা অবিচ্ছেদ্য অঙ্গ। শিক্ষা অবিহনে মানুহে কেতিয়াও সংস্কার নিশিকে। গতিকে মই সদায় শিক্ষাগুৰুক সন্মান কৰোঁ আৰু শিক্ষাক সদায় মই স্মৰণ কৰোঁ। গতিকে বাইদেউৰ ভিডিঅ'বোৰ আপোনালোকে পেজত চাই বাইদেউক প্ৰথমে তেওঁৰ মোবাইলটো মই কাঢ়ি লৈ মই ভিডিঅ' এইকাৰণে বনাইছোঁ। গতিকে ফেচবুকত বহুত ধৰণৰ ক্ৰিয়েটাৰ আছে, তাৰে ব্যতিক্ৰমী ক্ৰিয়েটাৰ বাইদেউৰ বাইদেউৰ ক্ৰিয়েটিভিটি, বাইদেউৰ যিটো টেলেণ্ট, তেওঁ যিটো সঠিক ঠাইত উপস্থাপন কৰিছে, যিটো কণ্টেণ্টে অসমত উঠি অহা প্ৰজন্মক শিক্ষাৰ্থীসকলক আগুৱাই লৈ যাব, তেওঁৰ যিটো প্ৰচেষ্টাই এদিন তেওঁক জিলিকাই উঠক আৰু তেওঁৰ সেই এজন শিক্ষয়িত্ৰী হিচাপে সদায় আমি শিক্ষকসকলক সমাজৰ বিশিষ্ট ব্যক্তি হিচাপে আমি গণ্য কৰোঁ। গতিকে মই তেওঁক প্ৰথমে শ্ৰদ্ধা নিবেদিছোঁ। আপোনাৰ এই কৰ্মফলে, এই সৃষ্টিৰাজি, আপোনাৰ থকা এই প্ৰতিভাই প্ৰত্যেকজন অসমবাসীৰ বাবে আদৰ্শ হওক, প্ৰেৰণা হওক, তাৰে কামনা কৰিছোঁ। আৰু আপুনি সদায় এনেকুৱাকৈ শিক্ষাৰ যিটো পোহৰ বিলাই যাওক। আমি সৰুতে মইনা পাৰিজাত আছিলোঁ, তেতিয়া আমি মইনা পাৰিজাত থাকোঁতে আমি কি কওঁ জানে? আমি পোহৰ বিচাৰি যাওঁ। পোহৰ কিহে বিলায়? জ্ঞানে বিলায়, শিক্ষাই বিলায়। যেতিয়ালৈকে আপোনাৰ লগত শিক্ষাগত অৰ্হতা নাথাকে, আপুনি তেতিয়ালৈকে এজন সফল সমাজসেৱক, সফল ব্যক্তি হিচাপে আপোনালোকে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰে। গতিকে মই মোৰ এই ফালৰ পৰা, প্ৰেৰণা ৰাইজৰ সেৱাৰ আইডিৰ ফালৰ পৰা, তেওঁৰ মোবাইলৰ পৰাই মই তেওঁক স্মৰণ কৰিছোঁ। তেওঁৰ কণ্টেণ্টবোৰে সদায় প্ৰত্যেকজন শিক্ষাৰ্থীৰ কাৰণে অনুপ্ৰেৰণা হওক, সাহস হওক, তাৰে কামনা কৰিছোঁ।